এতিয়া কৃষকসকলে নিশ্চিত অবিহনে লাভ কৰিব 2 লাখ টকা পৰ্যন্ত কৃষি ঋণ। আৰবিআইয়ে 1 জানুৱাৰীৰ পৰা 1.6 লাখ টকাৰ পৰা 2 লাখ টকালৈ বৃদ্ধি কৰিলে ঋণৰ সীমা। কৃষি ব্যয় বৃদ্ধিৰ মাজতে অহা বছৰৰ পৰা ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকে বেংকৰ পৰা নিশ্চিত অবিহনে 2 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে 1 জানুৱাৰীৰ পৰা কৃষকৰ ঋণৰ সীমা 1.6 লাখৰ পৰা 2 লাখ টকালৈকে বৃদ্ধি কৰিছে। শনিবাৰে কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে কৃষি ব্যয় বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি আৰু কৃষকসকলক সহজ ঋণ প্ৰদানৰ বাবে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন নিৰ্দেশনাৰ জৰিয়তে সমগ্ৰ দেশৰ বেংকসমূহক প্ৰতিজন কৃষকৰ বাবে 2 লাখ টকা পৰ্যন্ত কৃষি ঋণৰ জামিন আৰু মাৰ্জিনৰ প্ৰয়োজনীয়তা ৰেহাই দিবলৈ কোৱা হৈছে। এই ব্যৱস্থাৰ দ্বাৰা ক্ষুদ্ৰ আৰু প্ৰান্তীয় ভূমিখণ্ডৰ 86%তকৈ অধিক কৃষক উপকৃত হ'ব। জাৰি কৰা নিৰ্দেশনাসমূহ ক্ষীপ্ৰতাৰে কাৰ্যকৰী কৰাৰ লগতে কৃষকসকলক নতুন ঋণৰ ব্যৱস্থাৰ বিষয়ে সজাগ কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়া হৈছে। কৃষি মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে কিষাণ ক্ৰেডিট কাৰ্ডৰ কেচিচি ঋণৰ সুবিধা সহজে লাভ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ দ্বাৰা চৰকাৰৰ সংশোধিত সুদ সাহায্য আঁচনিৰ পৰিপূৰক হ'ব। এই আঁচনিৰ অধীনত চৰকাৰে 4% কাৰ্যকৰী সুদৰ হাৰত 3 লাখ টকা পৰ্যন্ত ঋণ দিয়ে। যোৱা সপ্তাহত মুদ্ৰানীতিৰ সমিতিৰ পৰ্যালোচনা বৈঠকৰ পাছত আৰবিআইয়ে কৃষকৰ বাবে অসুৰক্ষিত ঋণৰ সীমা 1.6 লাখৰ পৰা 2 লাখ টকালৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে।